হাই গাইজ, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি ব্লগ বনাবলৈ বেছি দূৰলৈ যোৱা নাই, ঘৰৰ ওচৰ পথাৰতে আছোঁ। চাব পাৰে চকুৱে যিমান ডোখৰ দেখিছোঁ সিমানে গোটেই গ্ৰীণ গ্ৰীণ হৈ আছে, সেউজীয়া সেউজীয়া পৰিৱেশ হৈ আছে। আজি মই এটা ট্ৰিক দেখুৱাম, এখিলা বনৰ পাতৰ লগতে কি কি মাত উলিয়াব পাৰে ট্ৰিক দেখুৱাম। আপোনালোকে সেইবোৰ চাই থাকিব। এইখিলা পাত, এই পাতখিলা চাবি প্ৰথমে মই কুকুৰাই দাগ দিয়ে সেইটো উলিয়াম। চাব পাৰে मजा आया। তাৰপিছত এতিয়া আকৌ মই কুলিয়ে কেনেকৈ কান্দে কুলি মাত উলিয়াম চাব। একচুৱেলি আমি যেতিয়া বহাগ বিহু আগে আগে মাঘ ফাগুনতে কুলি মাত শুনো, এনেকুৱা দিনত আমি এনেকুৱা বাৰিষা ছিজনত বা আহিন কাটি মানে কুলি মাতটো শুনিও নাপাওঁ। কিন্তু এনেকুৱা পাতবোৰ বজালৈ শুনি ভাল লাগে নি। আজি ভিডিঅ' বিশেষ দীঘলীয়া নকৰোঁ, আৰু আপোনালোকে পূজা আহি আছে, ভাল ভাল ভিডিঅ' দিম। কিন্তু এতিয়া বৰষুণ দি আছে, ক'লৈকো যাব পৰা নাই, সেইকাৰণে ঘৰৰ ওচৰে পাঁজৰে ভিডিঅ' বনাইছোঁ। আপোনালোকে মজাদাৰ ভিডিঅ' চাবলৈ, ভাল ভাল ভিডিঅ' চাবলৈ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব, আৰু লগতে বেল আইকনটো দবাই থৈ দিব। তেতিয়া মই যিবোৰ ভিডিঅ' আহিবলগীয়া আছে, যিমান ভাল ভাল ভিডিঅ' আহিবলগীয়া আছে, এই পূজাৰ সময়ত সকলোবোৰ ভিডিঅ' পাই যাব।